প্ৰফেশ্যনৰ পৰা আউট হৈ যাব মই শিক্ষক সমাজক বা আমাৰ শিক্ষা ব্যৱস্থাত কৈছো যে মেডিকেল প্ৰফেশ্যনত যেনেকে CME প্ৰত্যেক ডক্টৰৰ কাৰণে এটা নিয়মিত প্ৰেক্টিছ আমাৰো শিক্ষা বিভাগত CTE কন্টিনিউয়াস টিচাৰ এডুকেশ্যন আমি এটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব আৰু আপোনালোক সকলোৱে তাৰ অংশীদাৰ হ'ব আমি খুব ভাগ্যৱান নিজকে আমি খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে শিক্ষকসকলেও নিজকে খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে কাৰণ আমি ইণ্ডিয়াৰ এডুকেশ্যন ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰান্সফৰমেশ্যনৰ ট্ৰানজিশন ষ্টেজ এটাত আমি কাম কৰাৰ সুযোগ পাইছো ন্যাশনাল এডুকেশ্যন পলিচি 2020 প্ৰয়োগ কৰাৰ সময়খিনিত আমি কাম কৰাৰ সুযোগ পাইছো যেহেতু এটো এটা নিউ ন্যাশনাল এডুকেশ্যন পলিচি আহিছে তো ইয়াত বিভিন্ন পদ্ধতিৰ কথা বিভিন্ন কাৰিকুলামৰ কথা সিলেবাসৰ কথা এই গুটেই কথাবিলাক আহি থাকিব আৰু তাৰ কাৰণে প্ৰশিক্ষণ আমাক প্ৰয়োজন হ'ব মই শিক্ষক সমাজক বা আমাৰ শিক্ষা ব্যৱস্থাত কৈছো যে মেডিকেল প্ৰফেশ্যনত যেনেকে CME প্ৰত্যেক ডক্টৰৰ কাৰণে এটা নিয়মিত প্ৰেক্টিছ আমাৰো শিক্ষা বিভাগত CTE কন্টিনিউয়াস টিচাৰ এডুকেশ্যন আমি এটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব আৰু আপোনালোক সকলোৱে তাৰ অংশীদাৰ হ'ব আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে আমি আপোনালোকে আমি প্ৰত্যেককে যেটো বৌদ্ধিক এক্সাৰসাইজ কৰিব লাগে হে বৌদ্ধিক এক্সাৰসাইজটো কৰি আৰু শাৰীৰিক এক্সাৰসাইজ আৰু এই বৌদ্ধিক এক্সাৰসাইজ বা যেটো মানসিক ব্যায়াম এই দুটাই আমাক 80 বছৰলৈ লৈ যাব এতেকে ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে প্ৰশিক্ষণ লৈছো এটো নাভাবিব এই প্ৰশিক্ষণ আমাৰ নিজৰ কাৰণে এই প্ৰশিক্ষণে আমাৰ জ্ঞান বুদ্ধি এখিনি বৃদ্ধি কৰিব আৰু আপোনালোকে যেতিয়া গৈ নিজৰ জিলাত বাকি শিক্ষকসকলকো কথাখিনি শিকাব কথাখিনি শিকোৱাৰ লগে লগে ইয়াৰ এটা ডাঙৰ ইম্প্যাক্ট আমাৰ শিক্ষা ব্যৱস্থাত পৰিব বুলি মই আশা ৰাখিছো আৰু এই ব্যৱস্থা লোৱাৰ কাৰণে মই সেৱাক ধন্যবাদ জনাইছো